হেল্ল' ফ্ৰেণ্ডছ, সকলো অসমবাসীলৈ আমাৰ ফালৰ পৰা কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এয়া মা আৰু হনুমানো লগ লাগি তুলসী পুলি ৰুইছে। কাতি বিহু বুলি এইবাৰ কিন্তু বিশেষ প্ৰস্তুতি নাই। মা আৰু হনুমানো লগ লাগি এয়া ভঁৰালত চাকি দিছে। তাৰপিছত আমাৰ হনুমানুৱে পাকঘৰত চাকি দিছে। আৰু মই এয়া আগফালে লাইট-চাইটবিলাক অলপ জ্বলাই দিছোঁ। তাৰপিছত অকণি মইনাকো দেখাই দিছোঁ। খুব ভাল পাইছে সি। আৰু এয়া তুলসী তলত প্ৰসাদ দিবৰ কাৰণে এয়া মায়ে প্ৰসাদ ৰেডি কৰি থৈ দিছে। আৰু অলপমান পাছতে সৰু ল'ৰা-ছোৱালীবিলাক আহিব। এঘৰকে আহি এয়া আমাৰ ঘৰ পালেহি। এয়াই আমাৰ কাতি বিহুৰ নিয়ম।